উতলি থকা দালিকণ দেখিলে বাৰু কাৰ খাওঁ নালাগে। আজি যিহেতু মোৰ ভাত বনোৱা পাল আছিল, গতিকে মই ডাইৰেক্ট আলু দি সিজাই লৈছিলোঁ আৰু সেই আলুখিনি ফ্ৰাই কৰিছোঁ। চাইছেনে, আলু ফ্ৰাই কৰা খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন বাৰু। আৰু এয়া ফ্ৰাই কৰিলোঁ আলুখিনি, তাৰপিছত দালিখিনি চাওকচোন কি সুন্দৰ কালাৰ হৈছে, একদম ধুনীয়াকৈ উতলি আছে। এনেকুৱা দালি দেখিলেই খাওঁ লাগে, খাবলৈও কিন্তু খুব মজা হৈছিলে। গতিকে আজি ৰাতিৰ ভাত সাজ মই এনেধৰণে বনাই পেলাই নিৰামিষ হিচাপে বনাই আজি সামৰণি মাৰিলোঁ। যিহেতু বনোৱা পাল মোৰ আছিলে, গতিকে সকলোকে শুভৰাত্ৰি জনাইছোঁ। এনেকুৱা দালি খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি বাৰু জনাবচোন। লগতে আলু ফ্ৰাই, এনেকৈ আলু ফ্ৰাই কৰি কোনে খাই ভাল পায় জনাব। শুভৰাত্ৰি, সকলোৰে শুভ হওক।